जुठाई एंड नमस्कार सो मैं आज गई आसो मांजा तो आपलोके चाई থাকিব आपलोक देखा मैं मांजा डिफुटो मांजा तो डिफुटो मांजा केनेके যাব লাগে और रास्ता केनेकुवा गोटेइखिनि देखाम सो आपलोके चाई থাকিব या मैं ओलाइছো घৰৰ পৰা या হৈছে আমলাপাতি तो अलप पिছত आपलोকক देखाम डिफु मांजार तो आपलोके चाई থাকিব तो बोलक आमी भिडिओটো आरम्भ करूँ सो मैं ओलालो আমলাপাতিৰ পৰা तो এতিয়া मैं जाम मांजा तो गति आपलोके चाई থাকিব डिफुर পৰা যেতিয়া आपलोके मांजा যাব বিচাৰে তেতিয়াহলে কেনেকে যাব লাগে আৰু ৰাস্তাবোৰ কেনেকে ৰাস্তা ভাল আছে নে নাই গোটেইখিনি মই ভিডিও দেখাবলৈ আপোনালোকক চেষ্টা কৰিম সো আপোনালোকে ভিডিওটো হেকলৈকে চাব তো বৰ্তমান মই আহি পাইছো ইয়াত কি ডিফু বাপ্টিষ্ট চাৰ্চ মানজা তো ইয়াত লগ পাইছিলো মোৰ এজন ফ্ৰেণ্ড তাৰপিছত মই এতিয়া ওলাই গৈছো ডিফু বাপ্টিষ্ট চাৰ্চ এই কাহৰ ফালৰ পৰা এইটো ৰাস্তা যায় তো বলক আপোনালোকে চাই থাকিব ডিফু মাঞ্জা ৰোড বহুত ধুনীয়া ৰাস্তা আৰু আজি আছিলে শনিবাৰ তো বহুত তাৰমানে কি গৰম ৰাতিপুৱাৰ পৰা পুৰা গৰম তো সেইকাৰণে মই ভাবিলো আজি কি কৰিম তো ৰাতিপুৱা কিছুমান কাম কৰিলো গাড়ী পলিউশ্যন নাছিলে সো পলিউশ্যন বনালো তাৰপিছত আৰু এটা কথাটো হ'ল কি মই আহোঁ থাকোঁতে মোৰ এজন ফ্ৰেণ্ড এজনে বিয়াৰ এটা ইনভিটেশ্যন কাৰ্ড এটা দিলে তো কেতিয়া আছে বিয়া নাজানো মই ইনভিটেশ্যন কাৰ্ডটো এতিয়ালৈকে খোলা নাই পাছত বাৰু খুলিলে আপোনালোকক দেখাম তো বলক মই মেইন ৰোডত আহি পালোঁ এয়া হৈছে ডিফু মাঞ্জা ৰোড তো ৰাস্তাটো বহুত ভাল বৰ্তমান ভাল হৈছে বাৰু আৰু এয়া গৈ আছে এটা জিমনি আহি আছে अरे भाई ये भांगा टूटा वाले तो भांगा टूटा हाँ तो मैं तार ओला अकमान आहिलो तो अकमान आहिले कि पाबो एया रंगखेलांग बजार तो रंगखेलांग बजार एया ग्लास कर्नार दुकान एबो पालो एया सीधा करि जाबो लागिबो आरो तो रंगखेलांग बजार कि होय जे आगो जिबला रंगखेलांग बजार आছিলে तार जिमानखिनि दुकान आছিলে गुटेखिनि এটা मार्केट कम्प्लेक्सर भितरत माने घुमाई दिया হৈছে মই আহা নাই কেতিয়াবা আহিলে মই আপোনালোকক ভিডিও বনাই দেখাম মই এতিয়ালৈকে মাৰ্কেট কমপ্লেক্সত সোমোৱা নাই এয়া মই ওলাই গ'লো এয়া হৈছে ৰংখেলাং বজাৰ তো আপোনালোকে আগত মোৰ ভিডিঅ'ত দেখিছে চাগে বা আপোনালোকে আহিলে দেখিছে এইবোৰ বহুত দোকান আছিল আগত সব এইবোৰ সব একেবাৰে নতুন কমপ্লেক্সৰ ভিতৰত সোমাই দিয়া হৈছে তাৰমানে তাৰমানে আগৰ ৰংখেলাঙত যিবোৰ চব্জি বজাৰ তাৰপিছত মাছৰ বজাৰ তাৰপিছত মাংস বজাৰ তাৰপিছত এইখিনিত আছিলে চিকেনৰ যিবিলাক ৰষ্টেড কৰা হয় এইবিলাক মাংসৰ দোকান আছিলে এই গোটেইখিনি দোকানবিলাক এতিয়া এই মাৰ্কেট কমপ্লেক্স এটা ডাঙৰকৈ খোলা হৈছে এই মাৰ্কেট কমপ্লেক্সৰ ওচৰে ওচৰে লৈ যোৱা হৈছে তাৰমানে ট্ৰাফিকটো অকণমান কমিলে আগত বহুত ট্ৰাফিক আছিলে কাৰণ বহুত বজাৰ হোৱাৰ কাৰণে বহুত মানুহ ইয়াত মানে চব্জি কিনিবলৈ বা কিবা কিবি বস্তু কিনিবৰ কাৰণে বহুত মানুহ ভিৰ হয় তো সেইটো উঠাই দিয়াৰ লগে লগে তাৰমানে ভিৰটো অকণমান কমিলে অলপ মই চালোঁ এতিয়া পেট্ৰল পাম তো পেট্ৰলটো ইমান নাই তথাপি নভৰোঁ বহুত পাম নে নাপাম চাই ল'ম বাৰু তাৰপিছত মই ওলালোঁ যে মাঞ্জালৈ যাম তাৰপিছত মাঞ্জাত মোৰ এজন ফ্ৰেণ্ড আছে তাক লগ পাম তাৰপিছতে মাঞ্জাৰ পৰা নাজানো ক'ত যায় সেইটো দেখাম আপোনালোকক কিন্তু বৰ্তমান আপোনালোকক মাঞ্জালৈকে লৈ যাম বলক তো গামোচা এটা বান্ধি ল'লোঁ নিজৰ গাড়ীত অসমীয়া গামোচা তাৰপিছত মই ওলালোঁ ঘৰৰ পৰা মাঞ্জালৈকে তাত মোৰ এজন ফ্ৰেণ্ড আছে তেখেতে মোক ৰখি আছে তাত তাৰপিছত আমি মাঞ্জাৰ পৰা আকৌ বেলেগ ঠাইলৈ যাব পাৰে তো ক'ত যাম নাজানো তেখেতক লগ পোৱাৰ পিছতে আমি ডিচাইড কৰিম যে কোনফালে যাম ক'ত যাম তো ইয়াত আহি এয়া হৈছে তাৰালাংচ গেট তো আজি মই তাৰালাংচ এইফালে নাযাওঁ মেইন এই ৰোডত যাম কিন্তু ৰাস্তা আছে মেইন ৰাস্তা ইয়াত বহুত ভিৰ তাৰমানে বহুত ডাঙৰ ডাঙৰ গাড়ী ট্ৰাক আৰু এতিয়া কি হৈছে মানে
ছিজনটো এনেকুৱা ছিজন মানে পূৰা বতাহ ছিজন তাৰমানে কি বুলি ক'ম একদম ধূলি চুলি উৰি পূৰা চকুত সোমাই যায় তেনেকুৱা ছিজন চলি আছে এতিয়া বাছকে ৰহো ভাই বাছকে ৰহো এই কিবা এটা হেৰি হৈ গ'ল বাছকে ৰহো চকুত সোমাই গ'ল মোৰ একেবাৰে কি বুলি ক'ম ইমান ধূলি আহিছে তো ইয়াৰ পৰা এটা ৰাস্তা ইয়াৰ এটা চাৰ্জ আছে তো এইখিনি যালে আপোনাৰ বিৰলা পাব বিৰলা যিটো বিৰলা হৈ আপুনি ডিমাপুৰ যাব পাৰিব বলক মই তো অকণমান আগত যালে পাম বিৰলাৰ মেইন বজাৰ বিৰলা বজাৰো বহুত ডাঙৰ বিৰলা বজাৰটো বহুত ডাঙৰ আৰু ইয়াৰ এটা হুণ্ডাই কাৰ কোম্পানীৰ এটা শ্ব'ৰুম আছে যদি আপোনালোকে লাগে তেতিয়াহ'লে বিৰলাত আহি এইয়া গাড়ীটো ল'ব পৰা যায় হুণ্ডাই কোম্পানীৰ এটা শ্ব'ৰুম তো এয়া হৈছে ফাৰ্ষ্ট এয়া হৈছে কি স্পীড ব্ৰেকাৰ তাৰমানে স্পীড ব্ৰেকাৰবোৰ এনেকৈ স্পীড ব্ৰেকাৰ দিয়ে কি বুলি ক'ম ইমান সৰু সৰু নহয় বহুত কষ্ট পাওঁ তো এয়া হৈছে বিৰলা বজাৰ গধূলি যেতিয়া আপোনালোকে আহিব এই বিৰলা বজাৰত বহুতো ভিৰ পাব আপোনালোকে এতিয়া দিনৰ ভাগত ইমান হেৰি নহয় বাৰু হেৰি নহয় গধূলি মানে এনেকৈ ভিৰ হয় মানে কি ক'ম আকৌ এটা পালে ইয়াতে স্পীড ব্ৰেকাৰ এই স্পীড ব্ৰেকাৰবোৰ বহুত কষ্ট পাওঁ কিন্তু এফালেতো ভাল ক'বলৈ গ'লে স্পীড ব্ৰেকাৰ দিলেতো মানুহে মানে যিমান স্পীডত যালে গাড়ীটো শ্ল' কৰা হয় মানে পাব্লিক প্লেচত যিবোৰ মানুহ ভিৰ থাকে স্কুল কলেজ বা কিবা এটা হেৰি হ'লে সেইখিনিত মানে কি বুলি কয় এইটো স্পীড ব্ৰেকাৰটো দিব লাগে নহ'লে মানুহে এনেকৈ দৌৰাই নহয় এনেকৈ দৌৰাই মানে ঘৰ স্কুল আছে নে পাব্লিক গেডাৰিং আছে এইবোৰ একোৱে নাচায় আজিকালি মানুহবিলাকে এনেকৈ স্পীডত যায় তাৰমানে ঘৰ তো তেনেকুৱাই মই ওলাই আহিলোঁ বিৰলাৰ পৰা ডিফুৰ পৰা ওলাই বিৰলাৰ পৰা এয়া আহি পাইছোঁ মানে তাৰ লাঞ্চৰ লাষ্ট গেট বুলি ক'ম নে ফাৰ্ষ্ট গেট কম নাজানো যদি ডিফুৰ পৰা ওলাই আহে তেতিয়াহ'লে লাষ্ট গেট যদি মাঞ্জাৰ পৰা আহে তেতিয়াহ'লে ফাৰ্ষ্ট গেট বুলি ক'ব ইয়াত বাছ এখন দিয়া হৈ আছে আৰু এইয়া চলো ৰে ভাই এয়া বাছ ইয়াত দিয়া হৈ আছে ৰখাই দিছে এই ৰখাই দিয়াৰ লগে লগে মানে গাড়ীবোৰ ইফালে হৈ যায় ন ভিৰ হৈ যায় এয়া হৈছে কি বুলি কয় তাৰা লাংচো যোৱা ৰাস্তা যিটো ফাৰ্ষ্ট গেট নে লাষ্ট গেট নাজানো মাঞ্জাৰ পৰা আহিলে ফাৰ্ষ্ট গেট ডিফুৰ পৰা আহিলে লাষ্ট গেট বলকচোন ওলাই যাওঁ অকণমান আগত আবেলি আহিলে চাগে পুলিচৰ চেকিং পাম জানো তেলটো অকণমান কম আছে মোৰ চকুত পূৰা ধূলি সোমাই গ'লে এতিয়া কি হৈছে মানে একেবাৰে বতাহ ছিজন তাৰমানে এনেকৈ বতাহ দিয়ে কি বুলি ক'ম এই স্পীড ব্ৰেকাৰ গ'ল মা দেখিয়ে নাপালোঁ এই চকুত ধূলিটো সোমাই গ'ল সেইকাৰণে মানে মই স্পীড ব্ৰেকাৰটো দেখিয়ে নাপালোঁ পূৰা আৰু এটা কথা কওঁ এয়া চাওক ফ্লেট তাৰমানে এতিয়া ইলেকশ্যনৰ ছিজন ইলেকশ্যনৰ সময় এফালে ইলেকশ্যন তাৰমানে এফালে ইলেকশ্যনৰ কেম্পেইনিং অহা এপ্ৰিলৰ 26 তাৰিখ यानी कि 26 আছে MP ইলেকশ্যন তো তাৰ কাৰণে যিসকলে পলিটিক্সত আছে তেখেতসকলে পূৰা কেম্পেইনিঙৰ কাৰণে যা চলি আছে লাষ্ট মোৰ ভিডিঅ'ত আপোনালোকে দেখিছিলে চাগে ডিফু গভৰ্ণমেণ্ট প্লেগ্ৰাউণ্ডত মানে বিজেপি চৰকাৰৰ এটা মহা ৰেলী আছিলে যিটো কোনে আছিলে কেণ্ডিডেট ডাঙৰীয়া অমৰ সিং পিছে ডাঙৰীয়া তেখেতৰ মানে নমিনেশ্যন ফাইল কৰিছিলে সেইদিনা মানে ইমান মানুহ আহিলে বা কি বুলি কওঁ প্ৰভু ইমান মানুহ আহিলে তাৰমানে আৰু বাছটো ক'ৰ পৰা আনিলে নাজানো ইমান বাছ বা ডিপুটো ইমান বাছ নাই চাগে গুৱাহাটীৰ বাছো দেখিছিলোঁ মই গুৱাহাটীৰ যিবিলাক বাছ চিটি বাছ হয় গুৱাহাটী নগাঁও তো সেইবিলাকৰ পৰা বাছ আনিছে চাগে তো বহুতো বাছ আছিলে বা মানুহতকৈ বাছে বেছি নেকি তেনেকৈ লাগিছে তাৰপিছত মানুহ কম নহয় এনেকৈ ভিৰ আছিলে চ' এইবোৰ ভিডিঅ' আপোনালোকে দেখিলে এইটো আছিলে মানে ইলেকশ্যনৰ যিটো মহাৰেলী য'ত আমাক মই মানে গৈ আছিলোঁ যেতিয়া মিটিং দেখি সোমাই গ'ল সেইকাৰণে মই ভিডিঅ' বনাই আপোনালোকক ৰাইজক দেখালোঁ এনেকৈ তাৰপিছত ইলেকশ্যনৰ কথা ক'বলৈ গ'লেতো এতিয়া বেলেগ পাৰ্টি আছে BJP আছে কংগ্ৰেছ আছে তাৰপিছত নিৰ্দলীয় দল আছে যিটো আমি ইণ্ডিপেণ্ডেণ্ট বুলি কোৱা হয় এইবিলাক আছেই তো বেলেগ কেণ্ডিডেট চবে নিজৰ মৰ্জি যোনে যাক ভাল পায় তাতে ভোট দিব আৰু
যদি কোনোবাই যদি কংগ্ৰেছক ভাল পায় কংগ্ৰেছক দিব, কোনোবাই বিজেপিক ভাল পায় তেখেতে বিজেপিক দিব, কোনোবা ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেটক দিয়ে ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেটক দিব। চবে নিজৰ মৰ্জি, চবে নিজে নিজে নিজৰ ভোটটো বাছি ল'ব পৰা যায়। কিন্তু এটাই কথা, যিটো মানে ভোটটো দিব যিজন মানুহ ভাল, যিজনে চাব তেখেতক চাই যদি ভোট চাই চিন্তি যদি ভোটটো দিয়ে তেতিয়াহ'লে খুব ভাল হয়। ব'লক, এইটো আছিল পলিটিক্সৰ কথা। তো পলিটিক্সৰ কথা আমি ইমান নাপাতোঁ, কাৰণ মই পলিটিক্সত নাই। যদি থাকিলে হয় তেতিয়াহ'লে ময়ো একদম মানে পলিটিক্সৰ নিজা ভাষণ মাৰিলে হয়, এইটো নাই। ব'লক, মই নৰ্মেল মানুহ, একে পাব্লিক, এজ এ চিটিজেন অফ ইণ্ডিয়া, মোৰ অকণমান ক'ব লগা কথা কৈ দিলোঁ। এতিয়া মই আহি পালোঁ আছাম ৰাইফল কেম্প। এতিয়া আছাম ৰাইফল কেম্পৰ নিচে কাষত আহি পালোঁ। এইটো পাৰ হোৱাৰ লগে লগে পাব ৰিক্ৰিয়েশ্যন পাৰ্ক। ডিপুত এটা ধুনীয়া এটা পাৰ্ক আছে, বহুত ডাঙৰ, তাক আমি ৰিক্ৰিয়েশ্যন পাৰ্ক বুলি কোৱা হয়। এয়া হৈছে RTCSNS। এয়া হৈছে কি আছাম ৰাইফল কেম্প, লগত এটা শিৱ মন্দিৰ আছে। তো মানে আজিকালি কি বুলি ক'ম, ইমান গৰম যে ঘৰত থাকিব নোৱাৰি। আৰু এতিয়া ছিজনটো ভাল, এপ্ৰিল মাহ, যিটো নেকি গছৰ পুলি নহয়, গছৰ পাত এইবোৰ বহুত ধুনীয়াকৈ ওলায়। চাব এতিয়া একেবাৰে ইয়াৰ ৰিক্ৰিয়েশ্যন পাৰ্ক, আগত আমি আহোঁতে ইয়াত পাতে নাই, পূৰা পাত সৰি গৈছিলে, কিন্তু এতিয়া পূৰা গ্ৰীণ। অলপ দিনৰ পিছত আকৌ চাবলৈ বহুত ভাল হ'ব, এতিয়া হৈ আছে বাৰু। আৰু কিছুমান ফুৰিব আহিছে, ডেকা গাভৰু ল'ৰা ছোৱালীবিলাকে ওলাইছে। এতিয়া পাতবোৰ চাওঁ, যদি এইবিলাক পাত ওলাই যায় বা ফুল ফুলে তেতিয়াহ'লেতো পাৰ্ক এইবিলাক ফুৰিবলৈ বহুত ভাল, ধুনীয়া, একেবাৰে নতুন নতুন পাত, তাৰপিছতে এই নতুন নতুন ফুল চাবলৈ বহুত ধুনীয়া। এটা আপোনালোকে যদি ফটো উঠায় বা ফটো শ্বুট কৰে তেতিয়া বহুত ধুনীয়া লাগিব। কিন্তু ফুল থাকিব লাগিব, ধুনীয়া চিনাৰী থাকিব লাগিব। তো বৰ্তমান আহি পালোঁ মই ৰিক্ৰিয়েশ্যন পাৰ্ক। আহি পাই ৰিক্ৰিয়েশ্যন পাৰ্ক পাৰ হ'মেই আৰু। তো ৰিক্ৰিয়েশ্যন পাৰ্কৰ একেবাৰে ফ্ৰণ্ট চাইডত এটা ব্ৰইলাৰৰ ফাৰ্ম আছে। যদি আপোনালোকে লাগে ইয়াত আহি ব্ৰইলাৰ ফাৰ্ম আছে, ব্ৰইলাৰটো পাই যাব। তাৰপিছত এতিয়া পাৰ হোৱাৰ লগে লগে ইয়াতে কি ডাঙৰ এটা ষ্টেডিয়াম আছে, যিটো 5 মাইল বুলি কোৱা হয়। এইটো ডাঙৰ ষ্টেডিয়াম, য'ত ডাঙৰ মিটিং হোৱা হয়। লাষ্ট টাইম কাৰালাংচা ফেষ্টিভেলত ইয়াতে পাপন অহা কথা আছিল, কিন্তু কিবা এটা কাৰণত পাপনক কাৰালাংচাতে গান গোৱাই দিয়া। তো এয়া চাওক, আগত এইবিলাক গছৰ পাত নাছিলে, এতিয়া পূৰা মানে গ্ৰীণ কি ধুনীয়া। আৰু ইয়াত এটা নতুনকৈ বাছ মানে ষ্টপেজ এইটো খোলা হৈছে, ইণ্টাৰ ষ্টেট বাছ টাৰ্মিনেল। এয়া বহুত ডাঙৰ। এইটো আৰম্ভ হৈছে নে নাজানো, অপেনিংটো কৰিছিলে। DC বাইদেউ আছে চাগে ইয়াত, আমাৰ কাৰ্যালয়ত DC বাইদেউৰ মানে গাড়ীটো দেখিছোঁ, কিবা এটা প্ৰগ্ৰাম আছে চাগে। ইয়াৰ পৰা মই ওলালোঁ, ডিপুৰ পৰা ওলাই গ'ল তাৰমানে এতিয়া। ব'লক, এতিয়া মানুহে অলপমান সাৱধান হ'ব লাগে। কি কাৰণে? কাৰণ বতাহ দিয়ে, গছ এই ডাল চাল পৰি যায়, গছ চছ পৰি যায়। কিছুমানৰ বহুত মানুহৰ মানে এনেকুৱা সময়ত এনেকুৱা বতৰ মানে ঘৰ চৰ মানে জুই এইবিলাক লাগি যায়, কাৰণ বতাহৰ কাৰণত মানে জুইবোৰ ইফাল সিফাল হৈ যায়। সেইকাৰণে অলপ মানুহবোৰে অলপমান কেয়াৰফুল হ'ব লাগে আৰু। এয়া হৈছে এই কি বুলি ক'ম, 6 মাইল। এয়া হৈছে 6 মাইল ৰোড, যিটো নেকি মাঞ্জালৈ লৈ যাব আপোনালোকক। আপোনালোকেতো চাই আছে চাগে, ভিডিঅ'টো চাই থাকিব, আপোনালোকৰ লগত কথা পাতে। যদি আপোনালোকে এই ভিডিঅ'টো চাই কেনেকৈ লাগে অলপ কমেণ্ট কৰি জনাব। যিসকলে মাঞ্জা অহা নাই, আমাৰ ইয়াত থকা মানুহবোৰেতো সদায় মাঞ্জা আহে, বা মাঞ্জাৰ মানুহ এইটো ডিপু আহে, ডিপুৰ মানুহ এইটো মাঞ্জাত আহে, সদায় অহা যোৱা হৈ থাকে। কিন্তু বাহিৰৰ পৰা যিসকলে মাঞ্জাত আহিব বিচাৰিছে, ডিপুত আহি পেলাই মাঞ্জা যাবলৈ মানে ৰাস্তাটো দেখা নাই, বা ডিপুটো মাঞ্জা যাবলৈ ৰাস্তাৰ কণ্ডিশ্যন কেনেকৈ যদি ভাবে, তেতিয়ালৈকে এই ভিডিঅ'টো চাব। এই ভিডিঅ'টো চালে আপোনালোকে এটা মানে আইডিয়াটো পাই যাব যে ৰাস্তাটো কেনেকুৱা। কিন্তু মই ক'ম ৰাস্তাটো বহুত ভাল, একেবাৰে চিধা। ৰাম, বহুত গৰম, কিন্তু বহুত গৰম হৈ আছে। এনেকুৱা গৰমত ওলালোঁ, তাৰমানে জুইত হেৰি হৈ পূৰা মানে গৰমত লাল কাল হৈ মানে ৰঙা হৈ যাব।
তোৰ মোৰ লগৰজন এতিয়া আছেনে নাই এতিয়া অসমীয়া গামোচা পিন্ধি আমাৰ অসমৰ গামোচা এটা লগাই মই গৈ আছোঁ মোৰ লগৰ এজনে ৰেডি হৈছেনে নাই তেখেতক ফোন কৰিব লাগিব তেখেতক ফোন কৰিব লাগিব নাজানো কোনোবা এজনে লিভ খুজিছিলে চাগে কিন্তু মই ব্লগিং কৰি থাকোঁতে আৰু এয়া দিয়াটো অলপ মুস্কিল লগৰজনক ফোনটো কৰোঁ তেখেত ওলাইছেনে নাই ঘৰৰ পৰা মঞ্জালৈ আহিব লাগিব ফোন এটা কৰোঁ ক'ত গ'ল নম্বৰটো এইয়া ফোন এটা কৰোঁ halo yang baik kah Birla Par Coffee Board oh noha dah oh তেখেতৰ ঘৰতে মাতিছে আইও মানে তেখেতে গাড়ী লৈ নাযায় চাগে গৈ আছো रे बाप की दौराय मानुहे रे बहुत स्पीडत जाए मानुहबोर आजिकाली की बुली कम निजे सावधान যদি নহয় তেতিয়াহ'লে নাই আজিকালি যদি এই মানুহে সবে নিজৰ নিজৰ লাইনত যাব বুলি ক'লে নহ'ব কাৰণ আজিকালি মানুহে বহুত স্পীডত গাড়ী চলায় কোন কেতিয়া কোনফালে পৰা আহি যায় নাজানো ক'ব নোৱাৰোঁ এনেকৈ গৰম এতিয়াতো কিমান এপ্ৰিল আজি 6 তাৰিখ হৈছেহে ইমান গৰম তো পাছত কি হ'ব এনেকুৱা হ'লে এই ৰাম এই হৰে কৃষ্ণ প্ৰেমানন্দী কি হ'ব তেতিয়াহ'লে জুন জুলাই যেটা মে জুন জুলাই আগষ্ট এইবোৰত কি অৱস্থা হ'ব নাজানো আৰু এয়া হৈছে মাঞ্জা জুনিয়ৰ কলেজটো বহুত ডাঙৰকৈ বনাইছে ডন বস্কো জুনিয়ৰ কলেজ তাৰপিছত ইয়াৰ পৰা অকণমান যালে আমাৰ শিৱ মন্দিৰ পাব যিটো 7 মাইল মন্দিৰ চবতকৈ ফেমাছ মন্দিৰ এয়া 7 মাইল মন্দিৰ মই লাষ্ট টাইম আহিছিলোঁ শিৱৰাত্ৰি পূজাত আপোনালোকে দেখিছে চাগে মোৰ ব্লগত এয়া এই হৈছে শিৱ মন্দিৰ এই বহুত ডাঙৰ শিৱ মন্দিৰ ডাঙৰ হনুমান এটা আছে জয় হো প্ৰভু এই শিৱ মন্দিৰ জয় হো প্ৰভু বলক এতিয়া ভগৱানৰ আশীৰ্বাদ এটা ল'লোঁ তাৰপিছত আমি আগবাঢ়ি যাওঁ আগলৈ কামটো অকণমান দিব লাগিছিল ময়ো টেঙা ইয়াত এটা আৰু এটা পেট্ৰল পাম্প খুলি আছে পেট্ৰল পাম্প তাৰমানে এই ডিপুটো মাঞ্জা ৰোডত পেট্ৰল পাম্প বহুত হ'ল 4-5টামান হ'ল চাগে মই হিচাপ কৰা নাই কিন্তু হিচাপ কৰিব লাগিব কেতিয়াবা কিমানটা পেট্ৰল পাম্প আছে মাঞ্জা ৰোডত আহিলে চিন্তাই নাই যদি পেট্ৰলৰ কিবা এটা প্ৰব্লেম হয় 24 ঘণ্টা খোলা এটা পেট্ৰল পাম্প আছেই আমাৰ হেৰিত ৰংখেলাঙৰ কাষত তাৰপিছত আকৌ পেট্ৰল পাম্প বেলেগ পেট্ৰল পাম্পটো আছেই পেট্ৰল পাম্প বহুত হৈ গ'ল বহুত গৰম ৰাম এয়া হৈছে খেৰণী যিটো খেৰণী গাঁও তাক আমি ডিমাচা থিৰিলিং বুলি কওঁ এই থিৰিলিং গাঁৱৰ মানে খেতি এইবোৰ থিৰিলিং গাঁৱৰ খেতি লগত ইটা ভাটা আছে ইয়াত ইটা বনোৱা হয় আৰু এইখিনিত পূৰা খেতি এইটো এৰিয়াত ইমান গৰম এতিয়া মানে ইয়াত গছ নাই হেৰি নাই গছ আছে কিন্তু সৰু সুৰা গছ আছে ইমান গৰম বাপা ঐ কিন্তু ইভিনিঙত এনেকৈ ভাল লাগিব এইবোৰ ৰাস্তা তাৰমানে আপুনি আহি ভাল লাগিব আপোনাৰ মনটো মানে যদি মনত দুখ আছে কিবা এটা তেতিয়াহ'লে এনেকুৱা ৰাস্তাত আপোনালোকে আহিব আপোনালোকৰ মনত দুখ এটা চব মানে হেৰাই যাব কোনফালে আপোনাৰ দুখ লাগিছে আপুনি গমেই নাপাব
এনেকৈ মজা। তাৰপিছত লগত এটা ধাবা আছে, যদি আপোনালোকে চাহ খাব বিচাৰে বা কিবা খাব বিচাৰে, ইয়াত এটা ধাবা আছে। তাৰপিছত এইখিনিতো থ্ৰিলিং খেৰণি গাঁৱৰ এটা ফিল্ড আছে, এটা প্লেগ্ৰাউণ্ড আছে। অকণমান আগত যালে ইয়াতে খেৰণি গাঁও পাব। খেৰণি মানে ডিমাচাত আমি থ্ৰিলিং বুলি কওঁ, থ্ৰিলিং ভিলেজ। তাৰমানে ধুনীয়া ধুনীয়া ঘৰ বনাইছে। এয়া হৈছে খেৰণি গাঁও। ইয়াত আছে, যিটো মোৰ আইতাহঁতৰ গাঁও। আগত মোৰ আইতা ইয়াতে আছিলে, কিন্তু পাছত ঘৰটো চিফ্ট কৰিলে বেলেগ জেগাত, ঘূৰি গুচি গৈছে। ইয়াত আছে মোৰ ৰিলেটিভ বহুতখিনি আছে। আৰু ইয়াত মাঞ্জাৰ অকণমান খেৰণি অকণমান যোৱাৰ পিছত ইয়াতে ড্ৰাইভিং স্কুল আছে। যিসকলে গাড়ী চলাব নাজানে বা ড্ৰাইভিং কৰিব নাজানে, ইয়াত স্কুল আছে। ড্ৰাইভিং স্কুলটো আপোনালোকে আহি শিকিব পৰা যায়। লগত আপোনালোকে চাৰ্টিফিকেটো পাব চাগে। ৰাম, চকুত কিবা এটা সোমাই গ'লো। এই যে গৰম, এই গৰমত মানে লাল কাল হৈ যায়। মোৰ এজন ফ্ৰেণ্ড আছে, তেখেতক ফোন কৰি চাওঁ দেই, আছেনে নাই ইয়াত। তেখেত আছেনে নাই ফোন কৰি চাওঁ। তেখেত আছেনে নাই, তেখেত ফ্ৰী আছেনে নাই, তেখেতক ফোন কৰোঁ। हेलो, कौन আছে ভাই, কত আছে? হ্যাঁ না খালাই বেলাই বাগান dong ba nin bisi nogodo lailang ba bose phone ba ba manja thangdu manja bose free jat na jaya ba ba oden da waiman thangba nungko dungkhala tha thiam bobom du bu churu haya bala bagan da welang mai kan ode bani ri langdu ko ora sausi jondu ko manja in film actor jondu bisa ora ni bro oh bai ko lang ma bisa dugur bai ma odangnya oh masih Nia kok ijang ini nih manjar di Mabur Road. Oh, tahu lah inang tidak tahu lah ba. Wasa nunggu nak gerigun thah, inang kau bawa phone doa mande. Nunggu nak hidup. Ini pura mana social work na? Social mana? Tunggal thah, siapa bawa phone doa apa nunggu gerode. Saya cuma saya kah cuma kado next time na atau kamle menang dulu ini kalau hamba besar kelele lagi atau kamle menang dulu ini ada ini noko par jalan lam kan ini ada nong kiri kan par jalan lam kado deh dah. Tar mana? Paket nai, paket kamu biasa. Boleh kami ulai jauh. Kami ulai gusi jauh. Here is a Buddhist temple. Itu mah Buddhist temple par kurilu, Buddhist temple par hua pisau, akuman dua pisau pam ya kans. Oh, man, orang
মানে হেৰি হোৱাটো পচিবল নহয় দেই বহুত গৰম মই আজিয়ে মানে ফিল কৰিলোঁ এইকেইদিন মই মানে এনেকৈ গৰমত ওলোৱা নাছিলে তাৰমানে যদি এনেকৈ গৰমততো নহ'ব কিবা এটা কৰিব লাগিব নেক্সৰ পৰা কৰিম বাৰু আজি যি ওলালোঁ নেক্সৰ পৰা এটা দীঘল এটা চোলা এটা পিন্ধিব লাগিব এনেকুৱা হ'লে হাত কলা হৈ যাব পূৰা তাৰমানে ইমানে গৰম কি বুলি কওঁ আৰু তো এয়া হৈছে কান্সৰ মানে এটা শ্বপিং মল আছে আৰু মাঞ্জা ইণ্ডাষ্ট্ৰিয়েল কমপ্লেক্স বুলি কয় ইয়াত ইণ্ডাষ্ট্ৰি এটা আছে ইয়াত ন মাইল তো মাঞ্জা পোৱাৰ পিছত মাঞ্জা পোৱাৰ আগত এটা জেগা আছে তাক আমি 9 মাইল বুলি কোৱা হয় যেনেকৈ 5 মাইল 6 মাইল 8 মাইল 8 মাইল এইটো আছিলে আপোনাৰ হেৰি শিৱ মন্দিৰ আছিলে তেনেকৈ আহি আমি এতিয়া 9 মাইলত পালোঁ 9 মাইল মানে মাঞ্জাৰ কাষত একেবাৰে মাঞ্জাৰ ওচৰতে ডাঙৰ এটা বাছ আহি পিছফালে এয়া অলপমান যালে আমি মাঞ্জা পামেই আৰু এয়া হৈছে ডাঙৰ এটা বাছ এইবোৰ বাছ নগাঁওলৈকে যাব ডিপুটো নগাঁওটো ডিপু যাওঁচোন বাৰু বলক তাৰপিছত এতিয়া মই আহি পালোঁ মাঞ্জাৰ মানে চিভিল হস্পিটেল বাছ এটা যোৱাৰ লগে লগে এয়া হৈছে মাঞ্জা চিভিল হস্পিটেল এয়া অকণমান আগত যালে পাব এটা মাঞ্জা আমি যিটো লুম্বাজাং ব্লক বুলি কোৱা হয় আমাৰ ইয়াত ব্লক ৱাইজ আছে লুম্বাজাং ব্লক এই লুম্বাজাং ব্লকটো পাম অকণমান আগত যালে পাম লুম্বাজাং ব্লক আৰু এইখিনিত আছে আসাম গ্ৰামীণ বিকাশ বেংক এয়া হৈছে লুম্বাজাং ব্লক ইয়াত বহুতখিনি ব্লকৰ কাম ডেভেলপমেণ্টৰ কাম গাঁৱে এইবোৰ কাম হয় তো দোস্তো বৰ্তমান মই আহি পাই গ'ল মাঞ্জা মাৰ্কেট এয়াই হৈছে মাঞ্জা মাৰ্কেট কিন্তু এই গৰমত মাৰ্কেটত মানুহ কম মানুহ নাই ই যে গৰম কি বুলি কওঁ ইমান গৰম ইয়াতে বাছ ষ্টেণ্ড স্পীড ব্ৰেকাৰ বহুত কাৰা ডেঞ্জাৰ আৰু এই ৰাস্তাটো হৈছে নেশ্যনেল হাইৱে আই থিংক 36 নেকি এইটো পাহৰি গ'ল মই 36 হ'ব পাৰে নেশ্যনেল হাইৱে 36 হয় এয়া মানে মাঞ্জাৰ যোনটো হেৰি আছে মাজা বজাৰ আছে এই মাঞ্জা বজাৰৰ মাজত পৰা যাব এইটো মাঞ্জা বজাৰৰ মাজৰ পৰা যাব এইটো নেশ্যনেল হাইৱে 36 পুলিচ বাইদেউবিলাক ক'ত যাব এয়া হৈছে মাঞ্জা মই মাঞ্জা মেইন বজাৰ ক্ৰছ কৰি গৈ আছোঁ এইখিনি মই মাঞ্জা আহি পালোঁ তো ইয়াত আছে মোৰ লগৰীয়া তেখেতক লগ কৰিম তাৰপিছত আমি আকৌ য'ত যায় সেই লোকেশ্যনলৈ যাম তো এয়া হৈছে মাঞ্জা যে বৰ্তমান মই মাঞ্জা আহি মাঞ্জা বজাৰ মাজত সোমাই তো মাঞ্জা ক্ৰছ কৰিলোৱেই মাঞ্জা ক্ৰছ কৰি গৈছোঁহে মাঞ্জা মেইন বজাৰ পাৰ হৈ গ'ল মাঞ্জা বজাৰ পাৰ হৈ গ'ল তো এতিয়া মই মোৰ লগৰীয়া ঘৰত যাম তেখেতক লগ কৰিম তেখেতক লগ কৰাৰ পিছতে আমি মাঞ্জাৰ পৰা আকৌ কোন ছাইডত যায় বা কি কৰে নাজানো তো সেইখিনিত আমি ওলাই যাম এয়া হৈছে ডিপু মাঞ্জাৰো তো আপোনালোকে যদি মাঞ্জালৈ আহে তেতিয়াহ'লে একো প্ৰব্লেম নাই পুৰা ৰাস্তা ভাল চিধা আপোনালোকে 5 মিনিটতে মাঞ্জা ডিপুৰ পৰা মাঞ্জালৈ আহি পাব তো আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিম যিটো নেকি ডিপুটো মাঞ্জা মই দেখালোঁ আপোনালোকক কাৰণ মই এতিয়া মাঞ্জাৰ পৰা বাহিৰত ওলাই গৈ আছোঁ পেলাই তো মাঞ্জালৈকে যিটো ৰোড আছিলে এয়াই হয় তো তেতিয়াহ'লে নেক্সট ভিডিঅ'ত আকৌ লগ পাম তো ডিপু মাঞ্জা ৰোডৰ ভিডিঅ'লৈ ইয়াতে মই সমাপ্ত কৰিছোঁ থেংক ইউ